ওয়েলকাম টু মাই ইউটিউব চেনেল পদুম শইকীয়া। আজি অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আছে ডিস্কেল ভাই, এয়া এয়া ষ্টাইল কৰিছে চোৱা। তুমি নমস্কাৰ। এতিয়া মই ৰাইজৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ যে মন্দিৰ ফুৰিবলৈ আহিলে বুলি ক'লে মন্দিৰত যদি সেৱা কৰিম বুলি আহিছে, লগৰ লগত কেতিয়াও আহিব নালাগে। তেওঁৰ লগত আহিব লাগে, মাকৰ লগত আহিব লাগে, নহ'লে ঘৈণীয়েকৰ লগত আহিব লাগে, বয়োজ্যেষ্ঠ মানুহৰ লগত আহিব লাগে। লগৰ লগত আহিলে হয় দিয়কচোন। হয় হয় ধুই আৰু আমি যাম আৰু যাবলৈ ওলাম আৰু ক'ত যাম কি কৰিম দেখাম আপোনালোকক, চাই থাকিব। ডিস্কেল ভাই আজি 3 দিন হৈ গাই ধোৱা নাই। ডিস্কেল ভাই গা ধোৱা নাই, এতিয়া মানে মেকআপ কৰি আছে, তেল সানি লৈছে গা ধুব বুলি। মেকআপ নিজকে ফটো মাৰি আছে। অৱস্থা বেয়া, চুইচকেইটা দি আহিব পাৰে এতিয়া দিব গৈছে। এনেকে ওলাই দিয়া কাপোৰ কানি মেলি চাবোন মালি খালে, চাবোন টাবোন খালি ৰেডি আহি গ'ল না এইফালে চাৱাৰ লৈহে ধুই গা ধুই ৰেডি হৈ গ'ল, চব ৰেডি হৈ গ'ল। ওলাই আছে আমাৰ ডিস্কেল ভাই, ওলাই আছে বেগ ল'লেই। তাৰপৰা এইজন কি কৈছা তুমি? আমাৰ এইজন চেনি খাই আছে নেকি এনে তেওঁহে জানে আৰু। এতিয়া আমি যাবলৈ ওলালোঁ। এয়া বান্ধৱী যাংগে আৰু বাই বাই, ৰুমটো বাই বাই দি দিছোঁ। আছে আমাৰ এয়া আমাৰ ডিস্কেল ভাই। ডিস্কেল ভাই ফটোকে মাৰো বোলো যোৱা টাইমত ঘৰলৈ। ৰাস্তাত কি কওঁ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ডিস্কেল ভাই। ৰাস্তাত আমি বহুত ডাঙৰ কাম কৰিবলৈ গৈ আছোঁ, বহুত ডাঙৰ কাম। আমি ৰুটি খাম আৰু ভাত খাম। আৰু কি খাবা? নাই ৰাস্তাত কাজিৰঙা ভিউ চাবলৈ পাব এতিয়া। দিনত যাবলৈ, নহ'লে কালি ৰাতিয়ে গ'লোহেঁতেন। এতিয়া আমি বুঢ়া পাহাৰত আছোঁ। চাওক আপোনালোকে দেখাই আছোঁ। এই বুঢ়া পাহাৰত উঠিছোঁ। সেই বুঢ়া পাহাৰ বুঢ়া পাহাৰত উঠি আছোঁ গাইজ, চাই থাকক। ফাইনেলি আমি বোকাখাট পাই গ'লোহি। এতিয়া এয়া আমাৰ মাইনাক লগ পাইছোঁ। কিবা এটা কৈ দিয়া। মুখত এসোপা ভৰাই দিছে, মাতিবই পৰা নাই আৰু। এতিয়া ভাবিলোঁ আমি কিবা এটা খাই লওঁ, খাই লৈছোঁ। ডিস্কেল ভাই কি খাইছা তুমি? এতিয়া আমি বোকাখাটৰ পৰা যাবলৈ লৈছোঁ আৰু। বাই বাই।
এতিয়া আমি আহি পালোহি গৰিচাগৰ বাইদেউ ঘৰত সোমালোঁ। তাৰপিছত আমাৰ এয়া লেলেং ভাই আজি ইয়াত আমাৰ মানে ইয়াবাদী স্কেল ভাইক নাম দিছে লেলেং ভাই। আজিৰ পৰা লেলেং ভাই মুখতে মানুহ খুৱাই দিয়া। এই লেলেং ভাই জোতা পিন্ধিছে। আমি যাম আৰু লাহেকৈ কিছুমান চাই থাকিব, আমি দেখাই আছোঁ আপোনালোকক। আমি পালোহি শিৱসাগৰ, শিৱসাগৰ পুখুৰী পাৰত আছোঁ। লেলেং নাম দিয়া হ'ল নহয় আজি। কোৱা আগত লেলেং নাম পাই আহিছোঁ। এই এক্সিডেণ্ট লগ পালে সেইজনী কৰি দিলে। পুখুৰীটো একবাৰ দেখাই দিছোঁ আৰু চবেই দেখিছে, হ'লেও এবাৰ দেখাই দিছোঁ আৰু ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিককৈ বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।